মরণ নহয় জিও সিমা কোন হটস্পট যাকে তাকে বিলাই দিম গার্লফ্রেন্ড নহয় ফেসবুক প্রোফাইল মন গলে তু ফলাই দিম शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो नमस्कार बंधुসকল বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার ওলা উবেরত গাড়ি চলা আরে ভাই গাড়ী নহয় গাড়ি হয় মূৰ্খ গাড়ী বুলি ক গাড়ী এইটো গাড়ী নহয় ও গাড়ী গাড়ি भोसड़ी के আমাৰ অসমীয়া এটা গান শুনাৰ আগত আপোনালোকে লিৰিক্সৰ নামত কি শুনা পায় জানে আলু বেঙেনা পিঁয়াজ দালি বিলাহী এইবিলাক কিন্তু এতিয়া তাতকৈ ইমান ভয়ংকৰ লিৰিক্স ওলাব ধৰিছে যিবোৰ শুনাৰ পিছত আপোনাৰ কি অৱস্থা হৈ যাব পাৰে আপুনি এবাৰ নিজেই চিন্তা কৰি চাওক ডিজিটেল ইণ্ডিয়াৰ স্মাৰ্ট কলৰা মই ফেচবুক হোৱাটছআপ কৰাও বহুদিন হ'ল তোৰে সতে সেলফি উঠানো হ'ল এইবাৰ বহাগত মাই টেক্সি বহি ধাবাৰে মেনুখন লুটিয়াই পুটিয়াই অৰ্ডাৰ দি আৰামত খাই उठाले रे देवा उठाले रे बाबा এই বিখ্যাত ছিংগাৰসকলে ফকতীয়া লিৰিক্সবোৰ বনাই আমাৰ অসমখন ইমানেই বেছি দুৰ্গন্ধময় কৰি তুলিছে যে কেইদিনমান পিছত যদি সোধা হয় অসমৰ প্ৰাকৃতিক দুৰ্ঘটনা কি বুলি সকলোৰে মুখে মুখে মাত্ৰ এটাই কথা হ'ব অসমীয়া গান এই প্ৰাণীটো আচলতে মতা নে মাইকী বাৰু চালা বেটাৰ খুচা বেটাৰ আচলতে এই গানটোৰ ছিংগাৰজনে নিজে খুব ভালকৈ জানে যে তেওঁৰ মাতটো একেবাৰে ফকতীয়া আৰু সেই ফকতীয়া মাতটো ৰাইজৰ আগত নুশুনা কৰিবৰ কাৰণে তেখেতে গানটোত বহুত টকা খৰচ কৰি মিউজিকৰ নামতে গালমান খিচিৰি ভৰাই দিলে ইহঁতৰ এই ডান্সটো দেখি আচলতে মোৰ এটা খুব ধুনীয়া গানলৈ বেছিকৈ মনত পৰি গ'ল বৰ আচৰিত নৃত্য দেই Katina Corina no vive passa Amazoni Ọ̀pọ̀míyá Suwani toy sador mekela pinigri ভাই তই গান গাইছ নে নিৰ্বাচনী মিটিঙত খুটা কম্বল দিয়াৰ ভাষণ জুৰি আছ আবে ইমান হুলস্থুল বন্ধ কৰ মৰম বুলি মিছা মৰম যাচিলি বুকুতে হে পাহৰে ঘৰ তই সাজিলি এই চাত তুমি কম সুৰ ফালিছানে মই না মৰম নাই মই নোৱাৰিম ভাই মই নোৱাৰিম জানো মোৰ জানিব পাৰিম নে মোৰ দুখ হেৰুৱালো আজি তোমাৰ এপাত সুৰ শুনাৰ পাছত তোমাৰ জানে বাৰু তোমাক এৰি নগৈ কি কৰিব মই না এতিয়াৰ পৰাই সাৱধান হোৱা হয়তো তোমাক আজি জানে এৰি থৈ গৈছে এদিন যাতে তোমাক এই সুৰটোৰ কাৰণে তোমাৰ প্ৰাণে এৰি থৈ যাবলগীয়া নহয় প্ৰাণে মানে গম পাইছাই নহয় ৰাইজৰ লপা থপা খায় ও মরম নহয় জিও সিমা কোন হটস্পট যাকে তাকে বিলাই দিম গার্লফ্রেন্ড নহয় ফেসবুক প্রোফাইল মন গলে তু ফলাই দিম যি টি মানে আৰু ন আমাৰ অসমৰ এই লিৰিক্স লিখাবোৰে খিচিৰি খাই সঁচাকৈ বৰ ভাল পাই হ'ব লাগে মানে গানত খিচিৰি এটা গান যদি আপোনালোকে ভালকৈ শুনিব পালে হয় আৰু এইটো
এইটো আচলতে তুমি কেনেকুৱা ধৰণৰ নৃত্য কৰিছা মইনা মই বুজি পোৱা নাই ভাদ মাহতচোন পাগল হোৱা কুকুৰকেইটাও এনেধৰণে জঁপিয়াই নাথাকে তুমি যেনেকৈ জঁপিয়াইছা অলপ শান্ত হোৱা মইনা শান্ত হোৱা আচলতে তোমাৰ লগত গানটো এইটো মিলা নাই অ শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা মাকন খাউনৰে পথাৰত মাকন তয়ে হবি ৰোৱনী শাওনৰে পথাৰত তয়ে হবি ৰোৱনী তাৰমানে সিহঁতৰ বেকগ্ৰাউণ্ডটো হ'ব লাগিছিলে বৰ্তমান এখন পথাৰ গতিকে এতিয়া আপোনালোকে কওকচোন বাৰু ইয়াত আপুনি বাহনীখনৰ বাহিৰে কোনখন পথাৰ দেখিছে তো বন্ধুসকল আমি আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতে পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ যদি এই ভিডিঅ'টো চাই আপুনি সম্পূৰ্ণৰূপে আনন্দ উপভোগ কৰিলে তেনেহ'লে তলত থকা সেই লাইক নামৰ বুটামটো ভগৱানৰ নামত এবাৰ টিপি থৈ আহকচোন আৰু যদিহে আপুনি আমাৰ আজিৰ এই ভিডিঅ'টো চাই এটা মতামত প্ৰকাশ কৰিব বিচাৰিছে তেনেহ'লে তলত থকা কমেণ্ট নামৰ বক্সত যাওক আৰু তাত আপোনালোকৰ দান বৰঙণিসমূহ আগবঢ়াই থৈ আহক আৰু যদিহে আপুনি পিটাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ তিনি দেৱ